হেল্ল' বন্ধু বান্ধৱীসকল, আজি মই ইউটিউবৰ প্ৰথম ব্লগ ভিডিঅ' বনাবলৈ আহিছোঁ আৰু ভাল লাগিলে ভিডিঅ'বোৰ লাইক বন্ধু বান্ধৱীসকল, এয়া দেখিছে মেৰাপানী পাহাৰ হয়। দেখিবলৈ পাইছে প্ৰাকৃতিক সৌন্দৰ্য কিমান ধুনীয়া আমাৰ মেৰাপানী পাহাৰবোৰ। আজি যিহেতু প্ৰথম ইউটিউবৰ ভিডিঅ' বনাইছোঁ, গতিকে অলপ বেয়া হ'ব যিহেতু, তথাপিও ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেল। আমাৰ পাহাৰত উঠিবলৈ গৈ ভৰি বিষাই গৈছে আৰু এইবিলাক দেখিছে ইমান ডাঙৰ ডাঙৰ শিল আৰু মাটি দুয়োটাই মিক্স হৈ আছে আৰু ইয়াৰ পাহাৰ পাইছোহি আৰু এইবিলাক দেখিছে ইমান মনোমোহা দৃশ্য আমাৰ নাগালেণ্ড মেৰাপানী পাহাৰবোৰ। আৰু এইফালেও আছে ৰাস্তা, বহুত ওপৰলৈ যাব পৰা হয়। বন্ধু বান্ধৱীসকল, এয়া দেখিবলৈ পাইছে নাগালেণ্ড মেৰাপানী পাহাৰত ইমান এটা ধুনীয়াও নহয় যেনিবা, তেও আছে বাঁহ গছ বেছিকৈ আছে আৰু ইয়াত দেখিবলৈ ইমান মনোমোহা দৃশ্য আছে, কিন্তু তথাপিও ইমান মনোমোহা নহয় বুলি ক'ব পাৰি। আৰু এয়া আমাৰ বৰংগতি দাই ইউটিউবৰ ভিডিঅ' বনাই আছে, দেখিবলৈ পাইছে। এইবিলাক দেখিবলৈ পাইছে ইমান ধুনীয়া মনোমোহা গছ গছনি পাহাৰ। কিছুমান পাহাৰত আছে গছ গছনি খুব কম থাকে, কিন্তু আজি দেখাবলৈ পাইছে যে বাঁহ গছো ইয়াত বহুত পৰিমাণে আছে। আৰু এইবিলাকে আৰু ফ্ৰেণ্ডছ, নাগালেণ্ডৰ অফিচত সোমাই পৰিছোঁহি আৰু গৈ আছোঁ আমি ফালৰ পৰা। পথাৰে যাম। যিহেতু বহুত ৰ'দ দিছে ইয়াত, গতিকে ভিডিঅ' কৰোঁতে অলপ বেয়া হ'ব। Umur zaman aku. Mua nè nè.